এখন গাঁৱত এজন বৰ দুখীয়া ঘৰৰ লোক বাস কৰিছিল। তেওঁৰ নাম আছিল ৰামু। দিনে ৰাতিয়ে মজুৰি কৰিছিল আৰু নিজৰ ঘৰবোৰ পোহপাল দিছিল। তেওঁৰ গাঁওখনৰ নাম হ'ল বৰকুচি গাঁও। ৰামুৱে সদায় দাখন লৈ কামলৈ বুলি ওলাই গৈছিল। আৰু ৰামুৱে দিনৰ দিনটো কাম কৰে আৰু ৰাতি ঘৰলৈ ঘূৰি আহে। ৰামুৱে যিটো ৰাস্তাৰে অহা যোৱা কৰিছিল, সেই ৰাস্তাটোৰ কিনাৰত কেইজোপামান বাঁহ গছ আছিল। আৰু সেই বাঁহ গছকেইজোপাৰ তলত এখন বৃহৎ ডাঙৰ নদী আছিল। আৰু সেই বাঁহবোৰ কাটিবলৈ হ'লে নদীখন পাৰ হৈহে কাটিব পাৰিছিল। সেইদিনা আছিল শনিবাৰ। ৰামুৱে কাম কৰিবলৈ আন কালিৰ দৰেই দাখন হাতত লৈ কামলৈ বুলি ওলাই গৈছিল। যে দুৰ্ভাগ্য সেইদিনাখন কোনেও তাক কাম কৰিবলৈ নিদিলে। শেষত সি ঘৰলৈ বুলি খোজ ল'লে। ৰামুৱে ঘৰলৈ গৈ থাকোঁতে তেনেতে এজন মানুহ তেওঁৰ ফালে দৌৰি দৌৰি আহিছে। আৰু সেই মানুহজনে আহি কয় যে, "হেৰা ককাই, মোক অলপ সহায় কৰি দিবানে?" ৰামুৱে মানুহজনৰ কথা শুনি ক'লে যে, "কিদৰে তোমাক সহায় কৰিম? কোৱা।" তেতিয়া মানুহজনে ক'লে, "নদীখনৰ সিপাৰে থকা বাঁহজোপাৰ পৰা এটা বাঁহ কাটিছিলোঁ। মই অকলে সেই বাঁহটো টানি উলিয়াব পৰা নাই। তুমি মোক অলপ সহায় কৰি দিবা নেকি?" কাম নোপোৱাৰ বাবে ৰামুৰ এনেয়ে মনটো বেয়া হৈ আছিল। তাৰ উপৰিও ভৰ দুপৰীয়া সময়। এই দেখি তেওঁ ব্যক্তিজনক ক'লে যে, "ভাই, তোমাক সহায় কৰিব নোৱাৰিম। মোৰ ভাত খাব যাবৰ সময় হ'ল। মই এনে স্থলত তোমাক সহায় কৰিব নোৱাৰিম।" তেতিয়া অচিনাকি মানুহজনে ক'লে যে, "মইতো তোমাৰ দৰেই দিন হাজিৰা কৰি খোৱা মানুহ। তুমি যদি মোক সহায় কৰি নিদিয়া, তেনে মোক কোনে মজুৰি দিব কোৱাচোন?" ৰামধনে ভাবিলে যে কথাটো সঁচা। সেই মানুহজনে বাঁহটো উলিয়াব নোৱাৰিলে কেনেকৈ মজুৰি পাব? সিও নিশ্চয় আজি শুকাই মৰিব লাগিব। গতিকে সি ক'লে, "তুমি বৰ বিপদত পেলালা হে ভাই, ব'লা বাৰু।" মানুহজন আগে আগে আৰু ৰামু পিছে পিছে গৈ থাকিল। পুখুৰী পাৰ পালেগৈ। তেতিয়া সেই মানুহজনে অতি সহজেই নদীখনৰ ওপৰেৰে খোজকাঢ়ি পাৰ হৈ গ'ল আৰু বাঁহজোপাৰ ওচৰ পালেগৈ। ৰামুৱে তাৰ কাণ্ডৰ কাৰখানা দেখি দূৰৰ পৰাই চাই থাকিল আৰু তেওঁৰ মুখৰ ভিতৰতে বৰবৰাই থাকিল। তেতিয়া সিফালৰ পৰা সেই অদ্ভুত মানুহজনে তেওঁক মাতিলে, "চাই থাকিলা যে, আহা এই পাৰলৈ।" ৰামুৱে ক'লে, "মই পানীৰ ওপৰেৰে কেনেকৈ যাম?" মানুহজনে ক'লে, "মই যেনেকৈ আহিলোঁ তুমিও তেনেকৈ আহা। ইমান ভয় কৰিব লাগেনে?" তেতিয়া ৰামুৱে ক'লে, "মই পানীৰ ওপৰে গ'লে মই ডুবি মৰিম। তোমাক যদি কামত সহায় কৰিব লাগে মোক তুমি নিয়াহি।" মানুহজনে ক'লে, "আনিম বাৰু। তোমাৰ হাতত থকা দাখন পেলাই দিয়া। দাখন থাকিলে মই তোমাক চুব নোৱাৰোঁ।" যেতিয়া মানুহজন নদীৰ ওপৰেদি পাৰ হৈ গৈছিল, তেতিয়াই গম পাইছিল সি মানুহ নহয়, ভূতহে। এইবাৰ আকৌ যেতিয়া দাখন নিবলৈ গৈছিল, তেতিয়া সি ভূতৰ মনোভাৱ বুজি পাইছিল। "তই মোক সাধাৰণ ভূত হৈ ঠগিব আহ? তই বৰ অঁকৰা মানুহ পাইছ নহয়। ইমান গভীৰ পানীত নমা হ'লে তই মোক ডুবাই মাৰিলি হয়। ৰ' তোক মই মজাটো দিম।" এনেতে মানুহজন ভূতৰ ৰূপ ল'লে আৰু ৰামু তাৰ পৰা পলাবলৈ ধৰিলে। সি বাটে বাটে ভূতটোৰ কথাকে ভাবি গ'ল আৰু ভূতটোৰ খেদাবৰ বাবে ৰামু তান্ত্ৰিক বাবা এজনৰ ওচৰলৈ গ'ল। সেই তান্ত্ৰিক বাবাজন ভূত খেদাত বহুত উস্তাদ আছিল। ৰাতিপুৱা তান্ত্ৰিক বাবা আৰু গাঁৱৰ মানুহ কেইজনমান লগত লৈ ৰামুৱে সেই ভূতটো খেদিবলৈ গ'ল। তান্ত্ৰিক বাবাজনে তন্ত্ৰ মন্ত্ৰ কৰি ভূতজনীক তাৰ পৰা খেদি পঠিয়ায়। সেই দিনাৰ পৰা সেই ঠাইডোখৰত কোনো ভূত নোহোৱা হ'ল।